এই চেম্পছটো আমি খুৱাব লগা হোৱাৰ কাৰণটো এইটোৱেই যে আমাৰ দেশৰ ভৱিষ্যতবিলাক হৈছে আমাৰ শিশুবিলাক, আমাৰ ষ্টুডেণ্টবিলাক, আমাৰ ল'ৰা ছোৱালীবিলাক, য়েছ অৰ ন'? তেওঁলোকক বহুত মৰম কৰোঁ, যাৰ ফলত আমি মুনু ধুনু ধুনীয়া ধুনীয়া নামেৰে তেওঁলোকক নামাকৰণ কৰোঁ, য়েছ অৰ ন'? কিন্তু তেওঁলোকে ভাত নাখায়, পঢ়িব ইচ্ছা নকৰে, পঢ়িব গ'লেও মনত নাৰাখে, এনেকুৱা ধৰণৰ সমস্যাত ভুগি থাকে। আমি কিন্তু তাতে গুৰুত্ব নিদিওঁ। ক'ত গুৰুত্ব দিওঁ? চিপছত গুৰুত্ব দিওঁ। চিপছটো এক পেকেট লৈ আহিলে খাব পাৰিলে হয়। ক'ত গুৰুত্ব দিওঁ? মোবাইলটো অকণমান দি কিনে মই একবাৰ ফুৰি আহোঁ, তেওঁক টাইম পাছ কৰি থাকক, য়েছ অৰ ন'? এই যিবিলাক প্ৰব্লেম, এই প্ৰব্লেমবিলাক হৈছে গাৰ্জেণ্টৰ, ঠিক আছে? আৰু সেই প্ৰব্লেমৰ ফলতে বাচ্ছাৰ পুষ্টিহীনতাত ভুগিব লগা হয়, বাচ্ছাৰ ভাত খাব ইচ্ছা নকৰে, পঢ়িব ইচ্ছা নকৰে। আৰু সেই সমস্যাখিনি নাইকিয়া কৰিবৰ কাৰণেই আপোনালোকে এটা ভাল চলিউশ্যন আমাৰ লগত পাব। আৰু সেই চলিউশ্যনটো হৈছে নিউট্ৰিকন চেম্পছ। খোৱালে কি হ'ব? আপোনালোকৰ বাচ্ছাৰ স্মৃতিশক্তি বাঢ়িব, মনত ৰখা পাৱাৰটো আহিব, লগত ভাত খোৱা হ'ব, সুস্থ সবল হ'ব, হাড়ৰ গঠন ভাল হ'ব। গতিকে তেনেকুৱা হোৱাটো আপোনালোকৰ বাচ্ছাবিলাক বিচাৰে নিবিচাৰে? যদি বিচাৰে তেনেহ'লে আপোনালোকে এটা ডিচিশ্যন গাৰ্জেন হিচাপে ল'ব লাগে যে আমাৰ বাচ্ছাটোক এই চেম্পছ বোলা বস্তুটো আমি খুৱাম। ইয়াৰ লগত আছে কি জানে? 24 প্ৰকাৰৰ শাক ইয়াত ভৰোৱা আছে, কোনো ধৰণৰ কেমিকেল নাই। শাকটো হৈছে ব্ৰাহ্মী, তাৰপিছতে আছে শংখপুষ্পী, অস্যাগন্ধ, সত্যাবৰী, এনেকুৱা ধৰণৰ দামী দামী 24 প্ৰকাৰৰ শাকৰ জৰিয়তে এই বস্তুটো নিৰ্মাণ কৰা হৈছে। খোৱালে আপোনালোকে 100% ৰিজাল্ট পাব। ইয়াৰ ৰিজাল্ট কিমানজন ব্যক্তিয়ে পাইছে, কিমানজন ব্যক্তি ইউজ কৰাইছে, অকণমান হাত দাঙিলে ভাল লাগে। ঠিক আছে, সময় যিহেতু কম, মই আজি আৰু নকৰো। নেক্সট, আপোনালোকৰ কাৰণে এই বিজনেছটোত অল অভাৰ ইণ্ডিয়াত প্ৰায় 60%